মৰমৰ শিক্ষাৰ্থীসকল, আজি তোমালোকক এটা ধুনীয়া কাহিনী ক'বলৈ ওলাইছোঁ। তোমালোকৰ অসমীয়া কিতাপৰ 14 নম্বৰ পাঠত থকা এই কাহিনীটোৰ নাম হ'ল পৰুৱাবোৰ কামিলা হ'ল কেনেকৈ। আমি আটাইয়ে পৰুৱা চিনি পাওঁ, নহয়নে? বৰ ব্যস্ততাৰে লানি পাতি গৈ থকা পৰুৱাবোৰ চাই বৰ ভাল লাগে। অকণমানি পৰুৱাবোৰে মিলিজুলি বহুত কাম কৰে। শীতকালত খাবৰ বাবে খাদ্যবস্তুও সাঁচি ৰাখে। আমি দেখা পোৱা এই কৰ্মী পৰুৱাবোৰ আগতে হেনো বৰ এলেহুৱা আছিল। সিহঁত আছিল নিৰ্বোধ আৰু আনৰ ওপৰত নিৰ্ভৰ কৰি চলা ধৰণৰ। কাম বন নকৰাকৈ আৰামত খাই বৈ থকাৰ বাবে সিহঁতৰ চেহেৰাবোৰো নুদুকা নুদুক হৈ পৰিছিল, অৰ্থাৎ শকত আবত হৈ পৰিছিল। এবাৰ কি হ'ল, পৰুৱাবিলাকে কেইটামান চোৰৰ ঘৰত বাস কৰিছিল। চোৰবিলাকে চুৰ কৰি আনে আৰু পৰুৱাবোৰে আৰামতে খায়। কিন্তু এবাৰ চোৰবিলাকৰ ঘৰটোত জুই লাগিল আৰু চোৰবিলাক তাৰ পৰা গুচি গ'ল। এতিয়াহে পৰুৱাবোৰৰ মহা বিপদ হ'ল। সিহঁতে যিহেতু একো কাম নকৰে, এলেহুৱা, গতিকে সিহঁত এতিয়া ক'লৈ যাব, কি কৰিব, একো উৱা দিশ নোপোৱা হ'ল। তেনেতে পৰুৱাবোৰে জোপোহা এটাৰ আঁৰত টোপনিয়াই থকা এটা বুঢ়া শহাপহু দেখিবলৈ পালে। সিহঁতে আটাইয়ে গৈ বুঢ়া শহাপহুটোক আক্ৰমণ কৰিলেগৈ। তেতিয়া বুঢ়া শহাপহুটোৱে এটা বুদ্ধি পাঙিলে। শহাটোৱে পৰুৱাবোৰক সুধিলে, তহঁতে যে মোক খাব খুজিছ, তহঁতৰ আৰু একো খাবলৈ নাই নেকি? পৰুৱাবোৰেও কেইদিনমান একো খাবলৈ পোৱা নাই বুলি কোৱাত শহাটোৱে পুনৰ ক'লে, তহঁতে মোৰ এই হাড় ছাল ওলোৱা শৰীৰটোতনো কি খাবলৈ পাবি? তাৰে তহঁতৰ পেট নভৰিব। মোক তহঁতে অলপ সময় দে। মই হাবিৰ মাজলৈ গৈ অলপ ঘাঁহ বন খাই নুদুকা হৈ আহোঁ, তেতিয়াহে তহঁতৰ ভোক গুচিব। নিৰ্বোধ পৰুৱাবোৰেও শহাটোৰ ফাঁকি বুজিব নোৱাৰি শহাটোক যাবলৈ দিলে। পৰুৱাবোৰে শহাটোক সুধিলে, তুমি পিছে কেতিয়াকৈ ঘূৰি আহিবা? শহাটোৱে ক'লে, মই শকত হ'লেই ঘূৰি আহিম। পৰুৱাবোৰে পুনৰ সুধিলে, তই শকত হওঁতেনো কিমান দিন লাগিব? তেতিয়া শহাটোৱে ক'লে, কিমান দিন লাগে মই ঠিক ক'ব নোৱাৰোঁ, কিন্তু মই যেতিয়া শকত হ'ম তেতিয়া মোৰ দুটা শিং গজিব আৰু তহঁতৰ পাখি গজিব। শহাটোৱে এনেকৈ কৈ গুচি গ'ল। অকামিলা পৰুৱাবোৰেও খাবলৈ নাপাই শুকাই ক্ষীণাই যাবলৈ ধৰিলে। এনেকৈ বহু মাহ পাৰ হৈ গ'ল। পৰুৱাবোৰে হাবিৰ জীৱ-জন্তুবোৰৰ যাকে পায় তাকে সুধিবলৈ ধৰিলে, শিং থকা শহা এটা দেখিছানে? সকলো জন্তুৱে সিহঁতৰ প্ৰশ্নৰ উত্তৰ নিদি হাঁহিবলৈ ধৰে। শহাৰ যে শিং গজিব নোৱাৰে সেই কথা নিৰ্বোধ পৰুৱাবোৰে জনাই নাছিল। এদিন হঠাতে শহাপহুটো আহি ওলালহি। তেতিয়ালৈ পৰুৱাবোৰৰ অৱস্থা বৰ দুখ লগা হৈছেগৈ। তেতিয়া শহাটোৱে পৰুৱাবোৰৰ মানুহৰ কাম কাজলৈ মন কৰিবলৈ ক'লে। মানুহবোৰে কঠোৰ পৰিশ্ৰম কৰে, সকলো কাম নিয়মমতে কৰে, নিজৰ মাজত মিলাপ্ৰীতিৰে থাকে, খোৱা বস্তুও বিপদৰ সময়ত খাবৰ বাবে সাঁচি ৰাখে। শহাটোৱে পৰুৱাবোৰক ক'লে, তহঁতেও যদি মানুহৰ দৰে থাকিবলৈ ল' তেতিয়া তহঁতৰ দুখ কষ্ট নোহোৱা হ'ব। এনেকৈ কৈ শহাটো পুনৰ হাবিৰ মাজলৈ গুচি গ'ল। শহাটো গুচি যোৱাৰ পাছত পৰুৱাবোৰে শহাই কোৱা কথা ভালদৰে গমি পিটি চালে। তেতিয়াৰ পৰাই পৰুৱাবোৰে নিজৰ অকামিলা স্বভাৱ এৰি মানুহৰ দৰে কঠোৰ পৰিশ্ৰম কৰিবলৈ ল'লে। সৰুবিলাকে ডাঙৰৰ কথামতে চলিবলৈ ল'লে আৰু সিহঁতে আনকি বিপদৰ সময়ত খাবৰ বাবে খাদ্য সাঁচি ৰাখিবলৈও শিকিলে। গতিকে এই কাহিনীটোৰ পৰা তোমালোকে পৰুৱাবোৰনো কেনেকৈ কামিলা হ'ল, কৰ্মী হ'ল, নিজৰ এলেহুৱা স্বভাৱটো এৰিব পাৰিলে, এই কথাবোৰ বুজিব পাৰিলা, নহয়নে? এই সাধুটো ভৱেন কুমাৰ বৰাই লিখা ফচল নামৰ কিতাপখনৰ পৰা তোমালোকৰ পাঠটোত দিয়া হৈছে। তোমালোকে মন দি পঢ়িবা।